15 জুলাই 2019 আমাৰ ইছৰো অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অন্ধ্ৰপ্ৰদেশ সতীশ ধাৱন স্পেচ কেন্দ্ৰৰ পৰা উদ্বোধন কৰিবলৈ ওলাইছে এই দশকৰ আৰু এটা ঐতিহাসিক স্পেচক্ৰাফ্ট আৰু এই স্পেচক্ৰাফ্টৰ নাম চন্দ্ৰযান দ্বিতীয় আজিৰ পৰা প্ৰায় 11 বছৰ পূৰ্বে অৰ্থাৎ 22 অক্টোবৰ 2008ত চন্দ্ৰযান প্ৰথমক উদ্বোধন কৰিছে চন্দ্ৰযান প্ৰথমক ভাৰতৰ দ্বাৰা চন্দ্ৰত কৰা প্ৰথম অভিযান আছিল যি প্ৰথমবাৰতে সফল হৈছিল আৰু এই স্পেচক্ৰাফ্টত চন্দ্ৰত পানীৰ সন্ধান উলিয়াই পৃথিৱীত এইটো প্ৰমাণিত কৰি দিছিল যে আমি ভাৰতীয় কোনো কাৰণতে আনতকৈ কম নহয় আৰু আকৌ এবাৰ চন্দ্ৰত দ্বিতীয়টো অভিযান কৰিবলৈ ওলাইছে এইবাৰ আমি কেৱল চন্দ্ৰৰ অৰ্বিটত নাযাওঁ আনকি তাত অৱতৰণ কৰিম আৰু তাৰ লগত আমাৰ ৰোভাৰো পঠিয়াম এই ক্ষণ আমি ভাৰতীয়ৰ কাৰণে এক মহান ক্ষণ হয় আৰু আমি এই ক্ষণটো আজিৰ ভিডিঅ'ৰ দ্বাৰা অনুভৱ কৰিম 15 আগষ্ট 2003 চনত আমাৰ দেশৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে স্বাধীনতা দিৱসৰ মাজত এইটো কৈছিল যে विज्ञान के क्षेत्र में भारत एक ऊंची उड़ान लेने के लिए तैयार है मुझे ये बताने में बड़ी खुशी हो रही है कि भारत चंद्रमा पर अपना अंतरिक्ष यान भेजेगा इसका नाम होगा चंद्रयान प्रथम আৰু তাৰ পিছত এই ইছৰো ইতিহাসৰ এক মহান অভিযান চন্দ্ৰযান প্ৰথম ই চন্দ্ৰত পানীৰ সন্ধান উলিয়াই এই শক্তিক পৃথিৱীৰ প্ৰথমত আনি দিছিল এই অভিযানটো সফল হোৱাৰ পিছত ভাৰতে আকৌ এবাৰ চন্দ্ৰত অভিযান চলোৱাৰ তৈয়াৰী কৰিবলৈ ধৰিলে তাৰ পিছত 12 নৱেম্বৰ 2007 চনত ইছৰো আৰু ৰাছিয়ান ফেডাৰেল স্পেচ এজেন্সি ৰছকসমছে একেলগে মিলি চন্দ্ৰযান দ্বিতীয় প্ৰকল্পটো কৰিবলৈ বুজাবুজি কৰিলে এই প্ৰকল্পটোৰ ইছৰোৰ ওপৰত অভিযানটোৰ মুখ্য দায়িত্ব আছিল ইছৰোই নিজৰ ৰোভাৰ আৰু অৰ্বিট বনোৱা কথা আছিল চন্দ্ৰযান দ্বিতীয়ত চন্দ্ৰত অৱতৰণ কৰিবলৈ লোৱা লেণ্ডাৰ বনাবলৈ ৰছকসমছক দায়িত্ব দিছিল 18 ছেপ্টেম্বৰ 2008ত ভাৰত চৰকাৰে এই অভিযান বনাবলৈ মঞ্জুৰি দিছিল আৰু 2013 চনত চন্দ্ৰযান দ্বিতীয়ৰ উদ্বোধনৰ তাৰিখ ৰখা গৈছিল কিন্তু এইখিনিতে এটা সমস্যাই দেখা দিছিল ইছৰোই নিজৰ খোলক আৰু ৰোভাৰক অৱতৰণ তাৰিখৰ আগত বনাই নিজৰ কাম শেষ কৰিছিল কিন্তু ৰাছিয়াই চন্দ্ৰযান দ্বিতীয়ৰ কাৰণে লেণ্ডাৰবোৰ সময়ত বনাব নোৱাৰিলে আৰু এই কাৰণে চন্দ্ৰযান দ্বিতীয় অভিযানটো 2016 চনলৈ বাতিল কৰি দিছিল 9 নৱেম্বৰ ৰছকসমছে নিজৰ এক স্পেচক্ৰাফ্ট উদ্বোধন কৰিছিল যাৰ নাম আছিল ফ'বছ গ্ৰাউণ্ড মানে ফ'বছ গ্ৰাউণ্ড এই অভিযানৰ মুখ্য উদ্দেশ্য আছিল মংগল গ্ৰহৰ চন্দ্ৰ ফ'বছত অৱতৰণ কৰা আৰু তাৰ নমুনা পৃথিৱীত লৈ অহা কিন্তু এই মিছনটোত ৰাছিয়াৰ ৰকেট উদ্বোধন প্ৰক্ৰিয়া সফল নহল এই মংগল অভিযানটোত সফল নোহোৱাৰ কাৰণে চন্দ্ৰযান দ্বিতীয় অভিযানৰ পৰা আঁতৰি গৈছিল কিয়নো ফ'বছ গ্ৰাউণ্ড অভিযানত যি কৌশলৰ ব্যৱহাৰ কৰিছিল তাক সিহঁতে চন্দ্ৰযান দ্বিতীয়ৰ লেণ্ডাৰত ব্যৱহাৰ কৰিব বিচাৰিছিল আৰু ৰাছিয়াৰ এই কৌশল সিহঁতৰ কাৰণে অসফলতা হিচাপে প্ৰমাণিত হ'ল আৰু সিহঁতে নিজকে চন্দ্ৰযান দ্বিতীয়ৰ লেণ্ডাৰ বনাবলৈ অসমৰ্থ বুলি ঘোষিত কৰিলে ইছৰোও এইটো সিদ্ধান্ত ল'লে যে এই অভিযানটো গোটেই সিহঁতে নিজে কৰিব চন্দ্ৰযান দ্বিতীয়ও আমাৰে বনোৱা স্বদেশী কৌশল স্পেচক্ৰাফ্ট হয় চন্দ্ৰযান প্ৰথমৰ দৰে এইবাৰো আমি চন্দ্ৰত যাবলৈ ওলাইছোঁ সকলো উপকৰণ বনোৱাৰ পিছতো এই অভিযানটো কেইবাবাৰো বাতিল কৰা হৈছিল ইয়াক আমি একো পৰীক্ষা নকৰাকৈ এনে আমি উদ্বোধন কৰিব নোৱাৰো সেইকাৰণে এই উদ্বোধন মাৰ্চ 2018 চনৰ পৰা এপ্ৰিল আকৌ এপ্ৰিলৰ পৰা অক্টোবৰ আকৌ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী 2019ত পেলাই দিলে আৰু ই শেষত 15 জুলাই 2019ত যি 6 ছেপ্টেম্বৰ 2019ত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান দ্বিতীয়ক ইছৰো GSLV Mark III অৰ্থাৎ জিঅ'চিনক্ৰনাছ ছেটেলাইট লঞ্চ ভেহিকেল Mark III জৰিয়তে সতীশ ধাৱন স্পেচ চেণ্টাৰ শ্ৰীহৰিকোটাৰ পৰা উদ্বোধন কৰিব আৰু যদিহে এই অভিযান সফল হয় তেতিয়া ই ভাৰতৰ দ্বাৰা চন্দ্ৰত কৰা প্ৰথম ছফ্ট লেণ্ডিং হ'ব আৰু ভাৰত চন্দ্ৰৰ বাহিৰত অৱতৰণ কৰিব ওলোৱা প্ৰথমখন দেশ হ'ব আৰু ইয়াত আমি GSLV Mark III জৰিয়তে 3877
70 কিলোগ্ৰামৰ 3টা পেলোড পঠিয়াম। প্ৰথম হ'ল অৰবাইটৰ, যাৰ ওজন হ'ল 2379 কিলোগ্ৰাম, যি চন্দ্ৰৰ খোলকৰ পৰা গোটেই খবৰ দিব। দ্বিতীয়টো বিক্ৰম লেণ্ডাৰ, যি প্ৰায় 1471 কিলোগ্ৰাম, আৰু তৃতীয়টো প্ৰজ্ঞান ৰোভাৰ, যাৰ ওজন 27 কেজি, আৰু ই সৌৰজগতৰ বাহিৰত চলিব। ইয়াতে ৰোভাৰৰ সন্মুখত দুটা 1 মেগাপিক্সেলৰ ষ্ট্ৰেঅস্কপিক 3D ভিজন কেমেৰা লাগি আছে, যাৰ দ্বাৰা আমি চন্দ্ৰৰ 3D ফটো চাব পাম। এই ৰোভাৰে গোটেই ডাটা লেণ্ডাৰক পঠিয়াব। এই লেণ্ডাৰ আমাৰ পৃথিৱীৰ স্পেচ চেণ্টাৰলৈ, কিন্তু এই ৰোভাৰ সৌৰশক্তি হয়, সেয়েহে ই 14 দিন একেৰাহে চলিব। 14 দিন পাৰ হোৱাৰ পিছত আকৌ ইয়াক কণ্ট্ৰল কৰিব পৰা যাব। যেনেদৰে ইয়াক একেৰাহে সফল অভিযান কৰি যাই আছে, ঠিক একেদৰে সেই দিন দূৰত নাই। ইছৰোয়েও নিজৰ মেন স্পেচ মিছন কৰিব, গগনযান, যি 2021ত উদ্বোধন কৰিব, যি ভাৰতৰ প্ৰথম মেন স্পেচ মিছন হ'ব। আজি ভাৰতীয় সকলো দিশতে সফল হৈছে। যি ভাৰতীয়ই এসময়ত ইংৰাজৰ দাস আছিল, আজি সেই দেশৰ আগত ইংৰাজে নিজৰ ছেটেলাইট উদ্বোধন কৰিব আহে, কিয়নো কম বাজেটত ভাল কাম কৰা আমি ভাৰতীয়ৰ ভাল গুণ।